আজি মই ক'বলৈ ওলাইছোঁ মাৰ্ক টুৱেইনৰ হাকলবেৰী ফিনৰ তৰুণ চন্দ্ৰ বৰুৱাদেৱে কৰা অনুবাদ অঘৰী ল'ৰাৰ কাহিনীৰ তৃতীয় খণ্ড। অঘৰী ল'ৰা তৃতীয় খণ্ড। পিতাৰ লগত বনবাস। মোৰ পৰা কাঢ়ি নিয়া ডলাৰটো লৈ বুঢ়া পোনে পোনে চেৰাপৰ দোকানত সোমালগৈ। বেছিকৈ চেৰাপ খাই গোলমাল কৰাত বুঢ়াক পুলিচে ধৰি নি থানাৰ হাজোতত ভৰাই থলে। পিছদিনা হাজোতৰ পৰা ওলাই বুঢ়া পোনচাতেই থেটছাৰ হাকিমৰ ঘৰ পালে আৰু মোৰ ধনখিনি বুঢ়াৰ হাতত সোধাই দিবলৈ বাঘে ধৰা দি ধৰিলে। হাকিমে ধনখিনি নিদিওঁ বুলি কোৱাত বুঢ়া খঙত গোটেইটো টিঙিৰি তোলা হৈ হাকিমক অবাইচ মাত মাতি অনেক গালি সপনি পাৰিলে আৰু ক'লে বোলে হাকিমৰ ওপৰত মোকৰ্দমা কৰি ধন উলিয়াই ল'ব। পিতাৰ কাণ্ড কাৰখানা দেখি বুঢ়ীজনী আৰু থেটছাৰ হাকিমে কাছাৰীত আৰ্জি কৰিলে বোলে মোক পিতাইৰ পৰা নিলগাই বুঢ়ীজনীৰ লগতে থাকিবলৈ দিব লাগে। পাছে কাছাৰীৰ হাকিমজন নতুন আছিল। তেওঁ পিতাইৰ পৰকীতিৰ কথা নাজানিছিল। তেওঁ ৰায় দিলে বোলে তেওঁ সৰু ল'ৰা এটাক বাপেকৰ পৰা নিলগ কৰিব নোৱাৰে। মই বোলে পিতাইৰ লগতহে থাকিব লাগিব। কাছাৰীৰ হাকিমৰ ৰায় শুনি পিতায়ে ৰঙতে জঁপিয়াবলৈ ধৰিলে। একোবত মোৰ চুলিকোচাত থাপ মাৰি ধৰি ক'লে বোলে মই যদি তাক চেৰাপ খাবলৈ ধন নিদিওঁ তেতিয়াহ'লে সি কোবাই মোৰ পিঠিৰ ছাল ছিঙিব। উপায় নাপাই মই থেটছাৰ হাকিমৰ পৰা $3 খুজি আনি দিলোহি। চেৰাপ খাই পিতায়ে গোটেইখনতে তালফাল লগাই ফুৰাত পুলিচে ধৰি আকৌ হাজোতত ভৰাই থলেগৈ। হাজোতৰ পৰা ওলাই পিতায়ে চিঞৰি চিঞৰি কৈ ফুৰিবলৈ ধৰিলে বোলে সি এতিয়া নিজৰ ল'ৰাৰ গৰাকী, নিজৰ ল'ৰাক সি যি মন যায় তাকে কৰিব পাৰে। পিতায়ে এইবাৰ মোৰ ধনখিনিৰ বাবে থেটছাৰ হাকিমৰ ওপৰত মোকৰ্দমা তৰিলে আৰু মোক ধৰিবৰ বাবে স্কুললৈ যোৱা বাটত খাপ দি থাকিবলৈ ধৰিলে। মই আগতে স্কুললৈ যাবলৈ মুঠেই ভাল পোৱা নাছিলোঁ। পাছে বুঢ়াই তেনেকৈ খাপ দিবলৈ লোৱাত বুঢ়াৰ ওপৰত পুতক তুলিবলৈকে স্কুললৈ যাবৰ বেছিহে মন যোৱা হ'ল। বুঢ়াক দূৰত দেখিলেই মই লৰ মাৰি পলাই গৈছিলোঁ। পাছে কেতিয়াবা বুঢ়াৰ হাতত ধৰা পৰিছিলোঁ। ধৰা পৰিলেই থেটছাৰ হাকিমৰ পৰা ধন খুজি আনি দিহে ৰক্ষা পৰিছিলোঁ। ধন হাতত পৰিলেই বুঢ়াই চেৰাপ খাই গোলমাল কৰে আৰু পুলিচে নি হাজোতত ভৰাই থৈ গৈ। কাছাৰীত বুঢ়াৰ মোকৰ্দমাটো লেজুৱা হৈ পৰিছিল। সোনকালে চিগাৰ আশা নাছিল। পাছে মোৰ পৰা ডকা হকা দি চেৰাপ খাই থাকিবলৈ পাই বুঢ়াই ভালেই পাইছিল। এইদৰে কিছুদিন যোৱাৰ পাছত বাৰিষাৰ আগে আগে এদিন পিতায়ে মোক বাটৰ পৰা ধৰি লৈ গ'ল আৰু নাও এখনত তুলি নৈখনৰ সিটো পাৰৰ হাবি এখন পোৱালেগৈ। হাবিখনৰ মাজত এটা কাঠৰ সৰু ঘৰ আছিল। ডাঠ হাবিৰে ঢাক খাই থকা এই ঘৰটো আন মানুহে বেগতে বিচাৰি উলিয়াব নোৱাৰে। পিতায়ে মোক নি এই ঘৰটোত সুমুৱালেগৈ। তাতে মই পিতাইৰ লগত থাকিবলৈ ল'লোঁ। পিতাইৰ এটা পুৰণি সজা বন্দুক আছিল, বোধ কৰোঁ ক'ৰবাৰ পৰা চুৰ কৰি অনা। এই বন্দুকটোৰে আমি হাবিত চিকাৰ কৰোঁ আৰু নৈত গোজ বৰশী পাতি মাছ ধৰোঁ। কেতিয়াবা পিতায়ে চিকাৰ কৰি পোৱা চৰাই চিৰিকটি আৰু বৰশীত লগা মাছ নাওখনত তুলি লৈ সিটোপাৰৰ ফেৰীঘাটলৈ যায় আৰু সেইবোৰ বেচি পোৱা ধনেৰে খোৱা বস্তু আৰু চেৰাপ কিনি আনে। চেৰাপ খাই নিচা হ'লে পিতায়ে মোক শিৰিপনিৰে
উৰাই ঘূৰাই পিতে। ওলাই যাওঁতে পিতায়ে মোক ঘৰটোৰ ভিতৰত সুমুৱাই দুৱাৰখন বাজৰ পৰা তলা মাৰি যায় আৰু নিশা শুওঁতেও দুৱাৰখন ভিতৰৰ পৰা তলা মাৰি চাবিটো গাৰুৰ তলত সুমুৱাই লৈ শুৱে। পিতাই নাথাকোঁতে মই ঘৰটোৰ পৰা ওলাই পলাই যাবলৈ কেইবাবাৰো চেষ্টা কৰিছিলোঁ, পাছে নোৱাৰিলোঁ। ঘৰটোৰ কাঠৰ দুৱাৰখন অতি মজবুত আছিল আৰু কাঠৰ বেৰত খিৰিকী বুলিবলৈ যিটো বিন্ধা আছিল তাৰে মেকুৰী এটাও সৰকিব নোৱাৰে। ঘৰটোৰ ভিতৰত পিট পিটকৈ বিচাৰিও দা কুঠাৰ একো নাপালোঁ। মই সেই ঘৰটোত থকাৰ কথা বুঢ়ীজনীয়ে কেনেবাকৈ গম পাই মোক নিবলৈ এদিন মানুহ এটা পঠিয়াইছিল। পাছে পিতায়ে বন্দুকটো লৈ খেদি যোৱাত মানুহটোৱে লৰ মাৰিলে। মানুহটো অহাৰ পাছৰ পৰা পিতাই বেছি হুঁচিয়াৰ হ'বলৈ ধৰিলে আৰু মোকো হকে বিহকে বেছিকৈ মাৰপিট কৰিবলৈ ধৰিলে। মই আচলতে বুঢ়ীজনীৰ ঘৰলৈ ঘূৰি যোৱাতকৈ পিতাইৰ লগত হাবিত থাকিয়েই ভাল পাইছিলোঁ। হাবিত এনেকৈ থাকিলে স্কুললৈ যাব নালাগে, পুৱা গধূলি পঢ়িব নালাগে, চাফ চিকুণ হৈও থাকিব নালাগে। হাবিত চিকাৰ কৰি নৈত বৰশী বাই সাঁতুৰি নাদৰি বা নৈৰ পাৰত শুই বহিয়েই গোটেই দিনটো কটাব পাৰি। পাছে পিতাইৰ শিৰিপনি এছাৰিৰ কোব আৰু চেৰাপ খাই কৰা পাগলামি বেছি হৈ অহাৰ বাবেহে পলাই যোৱাৰ কথা ভাবিবলৈ ধৰিছিলোঁ। এদিন পিতাই ফেৰীঘাটলৈ বুলি ওলাই যোৱাৰ 3 দিনৰ পাছলৈকে কোনো খা খবৰ নাই। বন্ধ ঘৰটোৰ ভিতৰত অকলশৰে সোমাই থাকি মোৰ ভয় লাগিবলৈ ধৰিলে। যদি বুঢ়া কেনেবাকৈ নৈত ডুবি মৰে মোৰ কি দশা হ'ব? ঘৰটোৰ ভিতৰত কিবা হাথিয়াৰ পাওঁ নেকি আকৌ এবাৰ বিচাৰি চালোঁ। এইবাৰ মোৰ কপাল ভাল আছিল। ঘৰটোৰ ছালখনলৈ চকু দি দেখিলোঁ ছালখন আৰু মাৰলি এডালৰ মাজত মামৰে ধৰা নাল নোহোৱা কৰত এখন গুজি থোৱা আছে। কৰতখন নমাই আনি মামৰবোৰ গুচাই চাফা কৰি ল'লোঁ। ঘৰটোৰ ইফালে সিফালে চাই দেখিলোঁ মেজখনৰ কাণত থকা কাঠৰ বেৰখনত বেৰৰ জলঙাই দি বতাহ নোসোমাবৰ বাবে থৈলা কাপোৰ এখন আঁৰি থোৱা আছে। কাপোৰখন দাঙি মেজৰ তলত সুমালোঁ আৰু বেৰখনৰ তলৰ কাঠ এডাল কৰতখনেৰে ৰেপি ৰেপি কাটিবলৈ ধৰিলোঁ। এইদৰে কিছু সময় কটাৰ পাছত দূৰত হাবিৰ মাজত পিতাইৰ বন্দুকৰ আৱাজ শুনিলোঁ। ময়ো লৰালৰিকৈ কৰতৰ গুৰিবোৰ আঁতৰাই কাঠ কটাৰ চিন চাপ মাৰি পেলালোঁ আৰু কাপোৰখন তললৈ নমাই আগৰ দৰে মেজখনেৰে হেঁচা মাৰি থৈ দিলোঁ। অলপ পাছতে পিতাই আহি পালে। বুঢ়াৰ মেজাজ ভাল নাছিল। তাৰমানে বুঢ়া মানুহটো আচলতে যেনেকুৱা তেনেকুৱাটো হৈ আহিছিল। ঘৰ সোমায়ে বুঢ়াই বক বকাবলৈ আৰম্ভ কৰিলে। মোৰ ধনখিনি বোলে বুঢ়াৰ হাতলৈ বেগতে অহাৰ আশা নাই। থেটছাৰ হাকিমে মোকৰ্দমা কেনেকৈ লেজুৱা কৰিব লাগে বেছকৈ জানে। মানুহে কৈছে বোলে বুঢ়ীজনীয়ে মোক তাইৰ লগত নিবলৈ আকৌ মোকৰ্দমা তৰিব আৰু এইবাৰ হেনো তাই মোকৰ্দমাত জিকিবই। এই কথাটো শুনিহে মই বৰ ভাল নাপালোঁ। এইদৰে কিছু সময় বকি বকি বুঢ়াই মোক গেঙেৰি মাৰি নাৱৰ পৰা বস্তুবোৰ আনিবলৈ ক'লে। মই ওলাই গৈ নাৱৰ পৰা খোৱা বস্তু, বন্দুকৰ খাৰ আৰু মস্ত এটিন চেৰাপ আনি ঘৰ সুমুৱালোহি। বস্তুবোৰ অনা হোৱাত বুঢ়াই মোক ৰাতিৰ সাজৰ বাবে ৰন্ধা বঢ়া কৰিবলৈ ক'লে আৰু নিজে চেৰাপৰ টিনটো খুলি চেৰাপ খাবলৈ লাগিল। চেৰাপৰ নিচা বাঢ়ি অহাৰ লগে লগে বুঢ়াই সদায় দেশৰ চৰকাৰ আৰু আইন কানুনৰ কথা কৈ এফালৰ পৰা চবকে উধাই মুধাই গালি সপনি পাৰে। এইবাৰ ক'লে বোলে এইখন কি দেশ য'ত মানুহ এটাই কষ্ট কৰি তুলি তালি ডাঙৰ দীঘল কৰা নিজৰ ল'ৰাটোকো আনে কাঢ়ি লৈ যাব পাৰে। বুঢ়া কালত অকণমান সুখ পাবৰ বাবেই মানুহ এটাই গেবাৰি খাটি ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰে। এতিয়া সুখ পাওক চাৰি
ল'ৰাটোৱে ঘটা ধনখিনিও বুঢ়া বাপেকটোৱে চুবলৈ নাপায়। এইদৰে বকি বকি বুঢ়াই পগলাৰ লেখীয়া হৈ জঁপিয়াবলৈ ধৰিলে। আগদিনা চেৰাপ খাই গোটেই ৰাতি খালত পৰি থকাৰ বাবে বুঢ়া গোটেইটো বোকাৰে লুতুৰি পুতুৰি হৈ আহিছিল। বুঢ়াৰ চেহেৰা আৰু কাণ্ড কাৰখানা দেখি মোৰ পেটতে হাত ভৰি লুকাল। মই ভয়ত কুচি মুচি ঘৰটোৰ এচুকত সোমাই থাকোঁতেই টোপনি গ'লোঁ। পিছদিনা ৰাতিপুৱা পিতায়ে মোক খুকুটা মাৰি জগাই ৰাতিপুৱাৰ সাজৰ কাৰণে নৈত পাতি থোৱা বৰশীত মাছ লাগিছে নেকি চাবলৈ ক'লে। পিতায়ে ভিতৰ ফালৰ পৰা মাৰি থোৱা তলাটো খুলি দুৱাৰখন মেলি দিলে আৰু মই ওলাই গৈ নৈৰ পাৰ পালোগৈ। নৈত উটি অহা কাঠবোৰলৈ চাই থাকোঁতেই দেখিলোঁ গুটীয়া নাও এখন উটি আহিছে। নাওখন আধাতমান দীঘল হ'ব। ৰাজহাঁহটোৰ দৰে চালি ধৰি উটি অহা ধুনীয়া নাওখন দেখি মোৰ বৰ ৰং লাগিল। সেইখন ধৰি বেচিব পাৰিলে কমেও $12 ধন পোৱা যাব। নাওখন ধৰি আনিব পাৰিলে পিতায়েও বৰ ৰং পাব। সেই গুণে মই আগ পিছ নুগুনি কাপোৰে কানিয়ে হাত দুখন দাঙি মূৰটো আগলৈ কৰি নৈত জাপ দিলোঁ আৰু নাওখনৰ পিনে সাঁতোৰ মেলিলোঁ। এনেকৈ উটি অহা নাৱত কেতিয়াবা নাৱৰ গিৰিহঁতটো নাৱৰ তলিত পেট পেলাই শুই আহে। কোনোবাই বান্ধ ছিঙি উটি অহা নাও বুলি ভাবি ধৰিবলৈ গ'লে গিৰিহঁতটো ঘপহ কৰি উঠি দি ঢেক ঢেককৈ হাঁহি নাও ধৰিবলৈ অহা মানুহটোক বুৰ্বক বনায়। সাঁতুৰি গৈ নাওখন ধৰি দেখিলোঁ এইখন সঁচাকৈয়ে বান্ধ ছিঙি উটি অহা নাও। নাৱৰ টিঙত বহি বঠা মাৰি নাওখন পাৰলৈ আনি থাকোঁতে মোৰ মনত অইন এটা কথা খেলালে। মই আগতে হাবিলৈ পলাই যোৱাৰ কথা ভাবিছিলোঁ। এতিয়া ভাবিলোঁ মই দেখোন এই নাওখনতে নৈয়ে নৈয়ে ভটিয়াই গৈ বহুত দূৰৰ কোনোবা চাপৰি বা মাজুলীত উঠিবগৈ পাৰোঁ। তেতিয়া আৰু পিতাই বা বুঢ়ীজনীৰ কোনেও মোক বিচাৰি নাপাব। ইয়াকে ভাবি নাওখন নৈৰ কেঁকুৰি এটাৰ নলসাগৰিৰ মাজত লুকুৱাই বান্ধি পাৰলৈ উঠি আহিলোঁ। এনেতে দূৰত পিতাইক দেখি একেলৰে আহি গোজ বৰশী ৰছীডাল গাৰ জোৰেৰে টানি থকাৰ ভাও জুৰিলোহি। পিতাই আহি দেৰি হোৱাৰ বাবে গেঙেৰি মাৰি সোধাত ক'লোঁ বোলে বৰশী টানোতে মই পিছল খাই নৈত পৰি গৈছিলোঁ। সেই গুণেহে মোৰ কাপোৰবোৰ তিতিল। তেনেকৈ কোৱাত কাপোৰ তিতাৰ বাবে বুঢ়াই একো চোভা নকৰিলে। বৰশীত পাঁচোটা সৰু সৰু বৰালি মাছ লাগিছিল। মাছ ধৰাৰ পাছত পিতায়ে ময়ে মিলি 9ডাল ডাঙৰ কাঠ ধৰিলোঁ আৰু কাঠকেইডাল পিতাইৰ নাওখনত সাঙুৰি বান্ধি পেলালোঁ। পিতায়ে কাঠকেইডাল নাৱেৰে টানি সিটো পাৰত বেচিবলৈ নিব। বৰশীত লগা বৰালি মাছ ভজাৰে ৰাতিপুৱাৰ সাজ খাই দুৱাৰখন বাজৰ পৰা তলা মাৰি পিতাই কাঠ বেচিবলৈ ওলাই গ'ল। পিতাই নৈৰ মাজমান পোৱাৰ আন্দাজ কৰি ময়ো থৈলা কাপোৰখন দাঙি কৰতেৰে বেৰত কাটি থোৱা বিন্ধাটোৰে পেট চোচৰা দি বাজলৈ ওলাই আহিলোঁ। নৈলৈ চাওঁতে পিতাইৰ নাওখন ভৰ বাৰিষাৰ নৈখনৰ মাজত সৰু ফুট এটাৰ দৰে ৰিণিকি ৰিণিকি দেখিলোঁ। ঘৰটোৰ বাহিৰত থকা খৰিৰ মেজিটোৰ ওচৰতে কোঠাৰ এখন আছিল। কোঠাৰখনেৰে ঘৰটোৰ দুৱাৰখন ভাঙিলোঁ আৰু ঘৰটোত থকা আটাইবোৰ বস্তু কঢ়িয়াই নি নলসাগৰিৰ মাজত লুকুৱাই থোৱা গুটীয়া নাওখনত তুলিলোঁগৈ। তাৰ পাছত বন্দুকটো লৈ হাবিলৈ গ'লোঁ আৰু সৰু বনৰীয়া গাহৰি এটা দেখি তাক গুলিয়াই মাৰিলোঁ। গাহৰিটো ঘৰটোৰ ভিতৰলৈ আনি তাৰ ডিঙিটো কাটি তেজবোৰ ঘৰৰ মজিয়াত পৰিবলৈ দিলোঁ। মোৰ মূৰৰ চুলি কেইডালমান ছিঙি গাহৰিৰ তেজেৰে কোঠাৰখনৰ গাদীটোত লগাই কোঠাৰখন তেজখিনিৰ ওচৰতে থলোঁ। তাৰ পাছত গধুৰ শিল কেইটামানৰ সৈতে গাহৰিটো থৈলা এটাত ভৰাই তেজখিনিৰ ওচৰৰ পৰা থৈলাটো চোচৰাই নি থৈলাটোৰ মুখখন বান্ধি নৈত পেলাই দিলোঁগৈ।
তাৰ পাছত ঘৰটোলৈ আহি বেৰৰ থৈলা কাপোৰখন নমাই বেৰত কটা বিন্ধাটোৰ চিন মোকাম মাৰি পেলালোঁ। মানুহে আহি দেখিলে ভাবিব ডকাইতে দুৱাৰ ভাঙি মোক কুঠাৰৰ গাদীৰে মৰিয়াই মাৰিলে আৰু চুচৰাই নি নৈত পেলাই দিলেগৈ। মই মৰিলোঁ বুলি ভাবি পিতাই আৰু বুঢ়ীজনীয়েও মোৰ বিচাৰ খোচাৰ নোলোৱা হ'ব। এইটো বুদ্ধি টমচয়াৰে কৰিবলৈ পোৱা হ'লে বৰ ৰং পালেহেঁতেন। সি ইয়াৰ লগতে আৰু কিছু ৰহণ দি কামটো মোতকৈও বঢ়িয়াকৈ কৰিলেহেঁতেন। বন্দুকটো হাতত লৈ নাওখনলৈ গ'লোঁ আৰু নাওতে শুই গধূলি হোৱালৈ বাট চালোঁ। হঠাৎ নৈৰ পানীত বঠাৰ চাপ শুনি সাৰ পালোঁ। হঠাৎ চকু মোহাৰি দেখোঁ কোনোবা এটা নাও বাই আহিছে। তেতিয়া গধূলি হৈছিলহে মাত্ৰ। পিতাই ঘূৰি আহিবৰ নৌ এথোন। মই নাওখনৰ তলিত পেট পেলাই নাৱৰ কাণেৰে জুপি চাই থাকিলোঁ। সিখন নাও কাষেৰে পাৰ হৈ যোৱাত দেখিলোঁ হয়, সেইটো পিতায়ে হয়। বুঢ়াক হুচত থকা যেনেই লাগিছিল। পাছে নলসাগৰীৰ মাজত লুকাই থকা মোৰ নাওখন নেদেখিলে। পিতাইৰ নাওখন আঁতৰি যোৱাৰ লগে লগে ময়ো মোৰ নাওখনৰ বান্ধ খুলি ফটিয়নি সোঁতত মেলি দিলোঁ।